গুড ইভিনিং সকলো কেনে আছে আশা কৰোঁ সকলো ভালে আৰু মোৰ ভালে আসাম মণি ব্লগছ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি জানুৱাৰী 31 তাৰিখ বিয়া এখন আছিল মই পাহৰিয়ে গৈছিলোঁ ঘপককৈ মনত পৰি বিয়াখনলৈ আহিছোঁ আপোনালোকৰ ঘৰত একো দেখুৱাব নোৱাৰিলোঁ আৰু এতিয়া বিয়াখনতে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ চাওকচোন বিয়া পেণ্ডেলটো কি ধুনীয়াকৈ সজাইছে সোমাইহে ভাল লাগিছে এইফালে আমি এতিয়া বিয়া ওপৰত হৈছে বিয়া যি নেকি অলংকাৰ বিবাহ ভৱনত হৈছে এয়া চুমিয়ে ফটো উঠিছে আৰু মই ওপৰলৈ উঠি আহি আছোঁ পিছে পিছে বাইদেউহঁতো আহিছে আমাৰ মামাৰ ছোৱালী বিয়া সেয়েহে বিয়াখন খাবলৈ সকলোৱে আহিলোঁ এয়া চাওক সকলো ওপৰলৈ উঠি আহি আছোঁ ভাবিলোঁ আপোনালোককো বিয়াখন দেখুৱাওঁ সেয়েহে ভিডিঅ'টো কৰিলোঁ আৰু এয়া আমাৰ মামাৰ ছোৱালী হয় এয়া কইনা বাপেক মামা হয় আমাৰ বহুত ভাল লাগিছে আহি পেলাই বিয়াখনলৈ আৰু নাহা হৈ বেয়া পালে হয় সেইকাৰণে ধৰণে আহিলোঁ আৰু পকৰি চাহ তাহ কিবা কিবি কফি চফি খালোঁ খাই কৰি এতিয়া ভাত খাবলৈ ভিতৰলৈ মাতি লৈ আহিলে আৰু এই ভাত খাবলৈ সোমাই আহিলোঁ এয়া চাহ সকলোৰে ভাত খাই আছে আৰু এই চিষ্টেমটো মোৰ ল'বলৈ বহুত লাজ লাগে তথাপি উপায় নাইকিয়া এনেকৈ লৈ পেলাই গৈছোঁ আৰু টেবুল চেবুল নাইকিয়া যিকেইখন টেবুল আছে সকলোৱে বহি খাই আছে সেয়েহে টেবুল নাপালোঁ নোপোৱাৰ কাৰণে চকীতে এতিয়া বহি হাতত লৈ খাবই লাগিব আৰু এইফালে আমাৰ চুমি আৰু বৌ চকীত বহি পেলাই ভাত লৈয়ে আছে চাওকচোন এইয়া চুমিয়ে বৌয়ে ভাত লৈ আছে বহুত কিবা কিবি বনাইছে একো বেছি বস্তু একো লোৱা নাইকিয়া এইফালে আমাৰ এই ভাগিনৰ ছোৱালী হয় আৰু এইফালে বাইদেউ দেউকৰ ল'ৰা আৰু বাইদেউ খাবলৈ আৰম্ভ কৰি দিছে আৰু মই এইখিনিতে বহি ভাতটো খাই লওঁ লাজো লাগে দিয়কচোন এনেকৈ হাতত লৈ পেলাই ভাত খাবলৈ উপায় নাইকিয়া এইফালে পকৰা এটা খাই লওঁ দেই এইটো পকৰা চাক ৰঙালাও দি বনাইছে বহুতে টেষ্টি হয় বহুত ভাল লাগে খাই কৰি ওলাই আহিলোঁ সকলো আকৌ তললৈ নামি যাব লাগিব যি নেকি ওপৰত খাবলৈ মাতিছে সেই খাম বুলি খাই কৰি লৈ এতিয়া নামি আহিছোঁ তললৈ চাওকচোন চিৰিটো কিমান ধুনীয়া লাগিছে সকলোৱে একবি ফটো উঠিম বুলি ভাবিলে ফটোকপি উঠিলে আৰু এতিয়া মানে কইনা ওচৰলৈ যাম যি যোৱা সময়ত কইনাক মাত এষাৰ দিবই লাগিব আৰু আপোনালোকে তাইক বিবাহিত জীৱনটো সুখে থাকিবলৈ অতিক্ৰম সুখে অতিবাহিত কৰিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব ইয়াত তেওঁক মাত বুল দি এতিয়া আমি ঘৰলৈ যাবগৈ লাগিব কাৰণ বহু ৰাতি হৈ গ'ল কইনাজনী আপোনালোকে চাওক এবাৰ এইজনী আমাৰ ছোৱালী হয় আৰু ওচৰতে ভনীয়েক বহি আছে এতিয়া আমি গোটেইজাকে একপি ফটো উঠিম একেলগে আহিছোঁ যেতিয়া ফটোকপি উঠিবই লাগিব হয় নহয় সেয়েহে একপি ফটো উঠিম বুলি হেৰি কৰিছোঁ মানুহে গিফ্ট দি আছে সেইকাৰণে ৰখি থাকিবলগীয়া হৈছে আৰু এতিয়া একপি ফটো উঠি ল'ম আমি সকলোৱে মামাহঁতো উঠিব সকলোৱে ফটোকপি উঠি কৰি লৈ কৰি আৰু যামগৈ এতিয়া আমি ঘৰলৈ কাৰণ বহু ৰাতি হৈ গ'ল ইয়াতে 8টা বাজিল এয়া চাওক ফটোকপি উঠি ল'লোঁ ধুনীয়াকৈ এয়া মামী হয় এইফালে মামী এনেকৈ ফটো চটো উঠিলোঁ চাওকচোন চিনেৰিটোত কিমান ভাল লাগিছে এয়া গণেশ মূৰ্তি হয় কি ধুনীয়াকৈ সজাইছে বহুত ভাল লাগিছে এইফালে চুমিয়ে চেলফি দিয়ে আছে এতিয়া নামি আহিছোঁ তললৈ যাবগৈ লাগিব সেয়েহে তললৈ নামি কৰি আহিলোঁ আৰু এইফালে ভাগিনী ছোৱালীজনীয়ে কিবা খাম বুলি ক'লে কাৰণ সেইয়া ভাত পানী একো নাখায় সৰু ল'ৰা ছোৱালী সেইকাৰণে কিবা ঠাণ্ডা খাম বুলি ক'লে সঁচা তুমি ভিডিঅ'টো চাবাচোন তুমি একে বাটটো চেলেকিয়া আছা তাৰপিছত সেয়া বৈ কিবাকি লৈছে মাতি আছে যেতিয়া সেইখিনি লৈছে বহি কৰি এতিয়া আমি যামগৈ এতিয়া খাই বৈ পাই গ'লোঁ সি বাটতে একদম পুৱা ফুলি চুলি খুলি ল'লোঁ খাই কৰি একদম পুৱা গেলেগথকৈ আহি আছোঁ এয়া চাওক একদম পুৱা বিয়া খাই দুদিন আহি আছোঁ মজা লাগিলে বিয়া খাই পুৱা ভাল লাগিল ন ধুনীয়া লাগিলে বাৰু যি কি নহওক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব
তেনেহ'লে বাই বাই।